আমি এতিয়া পূজাত চলি আছোঁ আৰু পূজাত বিভিন্ন বিভিন্ন ভক্তমানৰ সমাহাৰ দেখিছোঁ আমি অলৰেডি। আৰু এই বিভিন্ন ভক্ত ৰাইজৰ ওচৰত আমি আমাৰ পূজাৰ নিৰ্দিষ্ট মানুহক লগ পাইছোঁ আমি। তো আপুনি এই পূজাখনৰ বিষয়ে কি ক'ব বিচাৰিছে? পূজাখনৰ মাহাত্ম্য কি, আপুনি কি ক'ব বিচাৰিছে? চাক পূজাখনৰ মাহাত্ম্য বুলি ক'লে আমি হয়তো ভাষাৰে কৈ শেষ কৰিব নোৱাৰোঁ। তথাপিতো আমাৰ এই পূজাখন মানে আমি জনামতে 100 বছৰ হ'ল আৰু এইখন পূজাৰ মানে মাহাত্ম্য বহুত। মানে যি বিচাৰে ভগৱান দিলে সেইখিনি পোৱা যায়। আৰু তাৰ উপৰিঞ্চি আমাৰ বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ আহে, হয়তো অসুবিধা মানে তেওঁলোকে পায় কিছু, আমাৰ সেইখিনি আমি যোগান ধৰিব পৰা নাই। তথাপিতো এই যোগেদি আমি তেওঁ ভক্তসকলক আমি মানে ক্ষমা বিচাৰিছোঁ। লগতে আমাৰ হয়তো ভৱিষ্যতলৈকে এই পূজাখন আৰু উন্নত হ'ব আৰু হ'ব, সেইটোৱে কামনা কৰোঁ। মানে আমি এনেকৈ অলৰেডি শুনিছোঁ যে এই পূজাখনৰ মাহাত্ম্য এনেকুৱা, মানে মনত যেনেকুৱা কামনা কৰে সেনেকুৱা পায় বুলি আমি সেইটোতো হয়ে কি ক'ব? সেইটোতো হয়ে, মানে যিসকলে ভক্ত হয় আমাৰ এই মাৰ ওচৰত আহি মানে আশা কৰে বা কামনা বাসনা কৰে, সেইখিনি ফল প্ৰায় নিশ্চয় পায়। আৰু সেইটোকে আমাৰ এই পূজাখন এতিয়া মানে ৰমক জমক হৈয়ে আছে আৰু ভৱিষ্যতলৈকে থাকিব, এইটো কথা। এইখিনিতে শুনিছোঁ আমি অলৰেডি মানে বহুত দূৰৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহে এইখন পূজাত, আৰু বহুত পুৰণা বুলি শুনিছোঁ। কিমান পুৰণা হয়তো আপোনালোকে হয়তো একজেক্টলি ক'ব নোৱাৰে কিমান চনত কেনেকুৱা উদ্বোধনী কৰা হৈছিল। সেইটো একচুৱেলি মই বিশেষত্ব নাজানো, মানে কিমান চনৰ পৰা আৰম্ভ হৈছিল। তথাপিতো এতিয়া মই অলপ কিছু হ'লেও জানো যে 1983 চনৰ পৰা, আমি জনামতে 1983 চনৰ পৰা আৰম্ভ হৈছে এতিয়ালৈকে। আৰু বিশেষত্ব মানে আমাৰ ইয়াত মানে ভাড়াতীয়া মানে জকি নাই, আমাৰ মায়ে নিজে ধৰে আৰু খন্তেক সময়ৰ কাৰণে মানে আমাৰ ইয়াত জকি উঠে। আৰু সেই জকিটো হয়তো খন্তেক সময় মানে আধা ঘণ্টাৰ ভিতৰত শেষ হৈ যায়। শেষ হোৱাৰ পিছত মায়ে মানে এইটো ঘৰা বুলি কয়। আৰু সেই বস্তুখিনি চোৱাৰ কাৰণে বিভিন্ন ঠাইৰ পৰা ভকতে মানে ভিৰ কৰে, এইটো বিশেষত্ব। আৰু ইয়াত বহুতখিনি মানে বলি বিধান নহয়, আমাৰ ৰাইজৰ তৰফৰ পৰা এটা ছাগলী আৰু এযোৰ পাৰহে হয়, মানে সেইটো বিশেষত্ব আছে। পূজাখনৰ বিশেষত্ব এইটো, মানে ভাৰতীয় মানে যোগ্য নহয়। ধন্যবাদ জনাইছোঁ আপোনাক। ইমান সুন্দৰ পূজা এখনৰ ইমান মহত্ব আপুনি ক'লে, তো তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ বাৰু। তো আৰু হয়তো আমি আমাৰ ৰাইজৰ তৰফৰ কিছুমান সদস্যক আমি সুধিম। তো আৰু এজন ভক্তক দেখিছোঁ আমি, আমাৰ ৰাইজৰ ছেক্ৰেটাৰী হয়। তো ছেক্ৰেটাৰী কিবা আপুনি কিবা ক'ব নেকি পূজাখনৰ বিষয়ে? হয়, নিশ্চয়। কথাটো হ'ল এইখন বহুত আগৰ পৰাই চলি অহা, ইয়াৰ নিৰ্দিষ্ট সময় আমাৰ বা তাৰিখ আমাৰ মনত নাই। কেতিয়া আৰম্ভ হৈছে আমি ঠিক ক'ব নোৱাৰিম। আমাৰ দেউতা বা ককাহঁত বা ককাৰৰ ককাহঁতে এইবোৰ গম পাব। কথাটো হ'ল এইখন থানত এইটো মন্দিৰত মা শ্ৰী শ্ৰী মা শ্মশানকালী জাগ্ৰত অৱস্থাত থকা বুলি সকলোৰে বিশ্বাস। বিভিন্ন সময়ে ঘটি অহা বিভিন্ন ঘটনা পৰিঘটনাৰ জৰিয়তে মানুহে এইটো প্ৰমাণিত হৈছে যে ইয়াত মা জাগ্ৰত অৱস্থাতে আছে। আৰু ইয়াত সকলো ভক্তই যি মনোকামনাৰে ইয়াত উপস্থিত হয় বা মনোকামনা কৰি ইয়াত ফুল বা তেনেধৰণৰ নৈবেদ্য আগবঢ়ায়, তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি ইতিমধ্যে মানুহ সকলোৱে বিশ্বাসী। আৰু কি ক'ম, কথাটো হ'ল এই অঞ্চলত বিশেষকৈ দুখীয়া মানুহ বাস কৰা এটা অঞ্চল। কথাটো হ'ল এইখন যেনেধৰণে আমি পূজাখন কৰাৰ ইচ্ছা, আমাৰ মানসিকতা যেনেধৰণৰ, কিন্তু সেইমতে আমি কৰিব পৰা নাই আৰ্থিক অনাটনৰ কাৰণে। ভৱিষ্যতে নিশ্চয় সময়ে ক'ব, নিশ্চয় ইয়াতকৈ আৰু ভাল কৰাৰ চেষ্টা কৰিম। এইখিনিয়ে আৰু। ধন্যবাদ জনাইছোঁ আপোনাক। হয়, আমি এটা নামদল দেখা পাইছোঁ অলৰেডি। নামদলটিৰ পৰা আমি কিবা এটা বিশেষ জানিব বিচাৰিছোঁ। তো আপোনালোকে ক'ৰ পৰা আহিছে নে? কাঠিয়াপাৰাৰ পৰা আহিছে। তো আপোনালোকে ইয়াতে নামদলক আপোনালোকক নিমন্ত্ৰণ কৰা হৈছিলে? হয়, নিমন্ত্ৰণ কৰিছে। এতিয়ালৈকে আপোনালোকে নাম পৰিৱেশন কৰিলে নে? দুটা কৰিছে। দুটা কৰিছে বাৰু। তো আমি দৰ্শকৰ পৰা জানিছোঁ আপোনালোকে বহুত নাম ভাল কৰিছে বুলি গম পাইছোঁ অলৰেডি। তো সেই তুলনাত আপোনালোকে কি ক'ব বিচাৰে? মানে বহুত ভাল লাগিছে আৰু। হয়, আৰু এই পূজাখনত যে আহিলে আপোনালোকে, আহি কেনেকুৱা অনুভৱ হৈছে আপোনালোকৰ?
মানে বহুত ভাল লাগিছে নিশ্চয় নিশ্চয়। ঠিক আছে বাৰু, ধন্যবাদ আপোনালোকক, ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰ নাম পৰিৱেশন কৰিছে আপোনালোকে, তো তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমি। ধন্যবাদ। হয়, এয়া শ্ৰী শ্ৰী মা শ্মশানকালী পূজা, বহুত জাগ্ৰত মন্দিৰ হয়। আপোনালোকে এবাৰ আহি দৰ্শন কৰিব এই মন্দিৰত। মাৰ আশীষ ল'বৰ বাবে মাত্ৰ এবাৰ আপোনালোকে আহি চাওক আৰু আপোনালোকে প্ৰুফ পাব, প্ৰমাণ পাব। মাৰ আশীষ ল'লে আপোনালোকে মনত যি বিচাৰে তাকে সাফল্য হ'ব আপোনালোকৰ। আপোনালোকে এবাৰ আহি চাব, গোৱালপাৰাৰ বৰচটকা গাঁৱত এইখন পূজা হয় জেঠ মাহত। এবাৰ আহিব মাৰ আশীষ ল'বৰ বাবে আপোনালোকে। হয়, আমি এতিয়া আছোঁ আমি খিচিৰি ভোগত। তো খিচিৰি ভোগৰ আমি ৰান্ধনীশালত আহিছোঁ অলৰেডি। ৰান্ধনীশালৰ পৰা কিছুমান কথা জানিব বিচাৰিছোঁ। তো মই এজন ৰান্ধনীৰ ওচৰত আহিব বিচাৰিছোঁ। তো মই দাদা আপোনাৰ নামটো জনাব। মোৰ নাম শ্ৰী সত্য পাঠক। সত্য পাঠক দাদাৰ লগত আহিছোঁ আমি অলৰেডি। তো আপুনি আপোনাৰ ঘৰ ইয়াতে হয় নিশ্চয়? হয়, মোৰ ঘৰ ইয়াতে। হয়, ৰাইজৰ তৰফৰ পৰা কৈছে নিশ্চয় আপুনি? হয় হয়, আপুনি ইয়াতে কেইটামান বজাৰ পৰা, ৰাতিপুৱা কেইটামান বজাৰ পৰা আৰম্ভ কৰে? ৰাতিপুৱা মোটামুটি আমাৰ 7টা মানৰ পৰা আৰম্ভ হৈছে। 7টা মানৰ পৰা আৰম্ভ হৈছে, ঠিক আছে। তো এতিয়ালৈকে আপোনালোকে যে এই খিচিৰি ভোগ বনাইছে, কিমান থালিমান অলৰেডি গ'ল? এতিয়ালৈ আমাৰ 22 থালি গ'ল আৰু 4 থালি মানে ৰেডি হৈ আছে। হয় হয়, অলৰেডি 22 থালি গ'ল আৰু 4 থালি ৰেডি কৰি আছে। তো আৰু আৰু অনুভৱ আছে নেকি যে আৰু হয়তো বনাব লগা হ'ব নতুনকে বনাব লগা হ'ব আৰু 5-6 থাল লগা হ'ব, সম্ভাৱনা আছে। মানে ইয়াতে ভক্তপ্ৰাণ ৰাইজৰ সমাহাৰ বহুত ঘটে নেকি ইয়াতে? হয়, বহুত ঘটে। আৰু তাৰমানে যোৱাবেলি আমাৰ 2 বছৰ কাল তাৰমানে লকডাউন বুলি হেনে এনেকৈ গ'ল। হয়, যাৰ কাৰণে যিখিনি মানুহ আহিব লগা আছিল আহিব পৰা নাছিল। হয় হয় গতিকে এইবেলি দেখা পালোঁ আমি, হয় মানে হিচাপতকৈ বহুতখিনি বেছি মানুহ মানে হৈছে আৰু। হয় হয় হয়। ঠিক আছে বাৰু, ধন্যবাদ। হিচাপতকৈ মানে আগে পিছে কিমানমান থাল যায় এনে? আগে পিছে আমাৰ 15-16 এনেকুৱা হয় আৰু। হয়, ধন্যবাদ। তো আগে পিছে মানে 15-16 থালমান যায়। তো এইবাৰ অলৰেডি 22 থালমান গৈছে। 22 থালমান গৈছে। তো আৰু 4 থাল ৰেডি আছে, হয়তো আৰু যোৱাৰ সম্ভাৱনা আছে। তো আমি আৰু এজন বিশেষ মানুহৰ ওচৰত আহিব বিচাৰিছোঁ, তো ৰান্ধনী ফালৰ পৰা। তো দাদা আপুনি কিবা ক'ব নেকি? মানে সেই ৰান্ধনীশালীৰ সেয়ে কাম, হয়। 22 থাল গেল আৰু হয়। গৰমটা বেছি। হয়। আমি চেগুন খৰি দি বনাই আছোঁ হয় হয় আৰু শাল খৰি। হয়। তাৰে ক'ব লগা একো নাই, আৰু বৰ্তমান 4 থাল ৰেডি। আচ্ছা বাৰু, আপোনালোকে এই ৰাতিপুৱা 7টা বজাৰ পৰা যে ইয়াতে কষ্ট কৰি আছে, তো আপোনালোকে অনুভৱ কৰে নেকি যে নাই। ৰাইজৰ কাৰণে এনেকুৱা 7টা বজাৰ পৰা কষ্ট কৰিছোঁ, কিবা অনুভৱ কৰে নেকি? নাই, সেইটো নাই। ঠিক আছে বাৰু, ধন্যবাদ। আৰু আপুনি মেইন নেকি? আপুনি ইয়াৰে মেইন নেকি? মেইন নেকি মানে? হয়, এজন মেইন মানুহ তাত আহিছোঁ। তো অলৰেডি 22 থাল যোৱা বুলি অলৰেডি ক'লে। তো আৰু 4 থাল ৰেডি হৈ আছে, আৰু যোৱাৰ সম্ভাৱনা আছে নেকি ইয়াতে? আছে আৰু 2 থাল মান আছে। আৰু 2 থাল মান যাব মানে আইডিয়া আৰু মানে। হয় হয়, ঠিক আছে বাৰু। তো আৰু আপুনি যে এই কষ্ট যে কৰি আছে ৰাতিপুৱা, ইমান ৰাইজৰ কাৰণে যে ইমান কষ্ট কৰে, আপুনি কিবা অনুভৱ কৰে নেকি যে ৰাইজৰ কাৰণে ইমান কষ্ট কৰিছোঁ? নকৰোঁ। কিয় জানে, খোলা মনে কৰে নিশ্চয়। 10জনে খাব, হয় সিটাই যি ভাল কয় হয়, সেয়ে বহুত ধন বুলি মই ভাবোঁ। হয়, ঠিক আছে বাৰু, ধন্যবাদ। আপোনালোকৰ ৰাইজৰ বাবে ইমান কষ্ট কৰি আছে। তো ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক। হয় হয়, আমি এতিয়া আহি পাইছোঁ অলৰেডি। আমি আছোঁ মানে এজন বেলেগ সদস্যৰ ওচৰত আহিছোঁ। তো আপুনি গেট পাছত থাকে নেকি? হয়। গেট পাছ কৰে আপুনি? হয়। হয়, ঠিক আছে। আমি এনে যাব পাৰ্মিশ্যন পামনে ইয়াতে? নাই, পাব, একো প্ৰব্লেম নাই। হয়, আপোনাক মানে মেইন দায়িত্ব দি থোৱা হৈছে। হয়। ৰিচিপশ্যন হলত আপুনি মেইন দায়িত্বত আছে? হয়, মই মেইন দায়িত্বত আছোঁ। হয়, এনে কিমানমান মানুহ হোৱা যেন অনুভৱ কৰে আপোনাৰ? মানুহ মানে এতিয়ালৈকেতো আহি আছে, গৈ আছে। এতিয়ালৈকে মোটামুটি 800-900 মান গ'ল। 800-900 মান মানুহ অলৰেডি গ'ল। ঠিক আছে বাৰু, আমি ভিতৰত দেখুৱাব পাৰিম নেকি? পাৰিব।